guys, welcome back to my YouTube channel. So, মোৰ চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ৰাস চাবলৈ আৰু মা মই ভণ্টি যাম আৰু ক'ত যাম কেনেকৈ যাম মানে সকলো চাই থাকিব দেখা পাব। এইজনী আমাৰ ৰেডি হৈ গৈছে। চাও एकदम बहुत अंधकार था सब फाले ये मम्मी जी है और ये बहन जी আৰু গাইজ আহি পালোঁ এনেকৈ আমি টিহু চক আৰু টিহু চকেৰে যাই আছোঁ আৰু এইজনীক ভালকৈ দেখাই নাই আজি চ' দেখা পাব অকণমান পিছত ভালকৈ পোহৰত ৰাসৰ আমি এনেকৈ আহি পালোঁ মানে বাছ ষ্টেণ্ড মানে যাই আছোঁ অটো টেম্পু ষ্টেণ্ডলৈকে আৰু বৰ্তমান এয়া পোহৰ যে মুখত পৰিছে কিয় জানেনে ট্ৰাকৰ একদম HD পোহৰ চ' গাইজ আমি মানে এতিয়া যাম পাটাচৰকুছি আৰু এইফালে হৈ আছে টিহুৰ ৰাস এইটো ৰাস্তাৰে या टेम्पो उठा नाছিল বহুত দিন আজি টেম্পো উঠিলে ফিলটো কেনেকুৱা আজি টেম্পো উঠি গৈছে তোমালোকৰ এয়া দি ল'লোঁ দৰ্জা ভালকৈ আৰু এতিয়া ব'লক আমি যাত্ৰা আৰম্ভ কৰোঁ এনেকৈ আমাৰ যাত্ৰা চলি আছে এয়া পাটাচৰকুছিলৈ যাই আছোঁ গাড়ীৰ ভাড়া এয়া 30 টকা দি দিবা তুমি দেই আহি পাই গ'লোঁ আমি এয়া টেম্পুত আহিছোঁ আমি আৰু এতিয়া চাওক বগা ছোৱালীজনী আমাৰ মানুহ চানুহ নহ'ব বুলি ভাবিছিলোঁ কিন্তু বহুত মানুহ চোনে বাপৰে আমিয়ে বুলি ভাবিছিলোঁ মানে আমিয়ে হ'ম বুলি এইটো কোন টিকলি মিকলিটো ভাবি আছে এই লাইট চাইটবিলাক কি বস্তু আমি কিজানি এটা সময়ত এনেকৈ ভাবিছিলোঁ গাড়ী চাওকচোন কি জিলকা মিলকা এইগিলাখান কি বৰফি চৰফি আনি কিবা লাইট দিছে চোন ঢেৰ মানুহ হৈছে মানে বহুত ঢেৰ মানে ঢেৰে গাইজ এইজনীয়ে যদিও চশমাযোৰ পিন্ধি আছে কিন্তু তাইৰ বহুত নিজৰে মানে লাজ লাগি আছে আৰু আমাৰ মায়ে সদায় পিছত থাকে আমাৰ চ' মায়ে একদম পিছত আছে মাৰে এতিয়া মোক চান চাইকেল দি খুন্দে চুন্দে গণপতি বাবা মেইন চবতে আহি পাই গ'লোঁ নীলা লাইট গাইজ কি ভাল লাগে চাওকচোন একবাৰ আৰু গাইজ এইখন হৈছে গেট গাইজ ৰাস্তাৰ পৰা আহিছোঁ ফটো মেইন সেইকাৰণে আমি দুটামান এতিয়া ফটো উঠি ল'ম মা আমি গোটেইখিনিয়ে যোনে চব মানে ফটো উঠিব ধৰিছে ফটো উঠাই আছোঁ আৰু এতিয়া লাষ্ট লাইট চাওক গাইজ লাইট কেনেকুৱা লাগিছে একদম ডেকাৰেশ্যন তামাম না ধুনীয়া ৰঙেলি এতিয়া আহি পালোঁ মেইন মণ্ডপত মানে আৰু এইবিলাক ছোৱালীয়ে ডেন্স কৰিব চাগে ৰাসৰ বিশেষ আকৰ্ষণ হয় এইটো পুতুনা বধ ৰাসত মানে ক'বলৈ গ'লে মূৰ্তিবিলাকে মেইন আৰু এয়া মূৰ্তিবিলাক মানে চাই কিনে কিবা এটা বেছিয়ে ভাল লাগে আৰু ইমান ধুনীয়াকৈ মানে ইবাৰে কৰিছে আৰু 2 বছৰ পিছত হৈছে সেইকাৰণে একদম মানে বম ধামাকা কৰিছে ৰাস বুলি ক'বলৈ গ'লে একদম বৰ্তমান এনেকুৱা ধামাকা বস্তু দেখাবলৈ যাই আছোঁ নহয় চাই কিনে আপোনালোকে মানে একদম মানে আচৰিত হৈ যাব একদম আইতাকক দেখাই আছোঁ মানে এইখন শ্মশান হয় এয়া চব ডেড বডি পৰি আছে মানে একদম এইখন মানে ভয়ানক মানে শ্মশান টাইপৰে লাগিছে একদম সঁচাকৈ এয়া জকা টকা চাওকচোন চ' গাইজ মানুহ চাওক না বাপৰে বাপ গাইজ আহি পাই গ'লোঁ এতিয়া এয়া নদীৰ পাৰ আৰু নদীৰ পাৰত মানে এনেকুৱাকৈ ধুনীয়াকৈ মানে সজাই তুলিছে গাইজ ইয়াতে ৰখি আছে আৰু সকলোৱে মানে ফটো উঠাৰ কাৰণে আৰু ইয়াতে ফটো উঠাৰ কাৰণে এনেকৈ লাভ টাইপৰ চাওক ধুনীয়াকৈ বনাই দিছে আৰু
পইচা লাগে নে কি নাজানো, কিন্তু ব'লকচোন যাই চাওঁ এবাৰ। এয়া মহাদেৱ বহি আছে পাহাৰৰ ওপৰত মানে। আমি ফটো উঠিম মানে ইয়াতে, সেইকাৰণে ৰখি আছোঁ। ৰখি আছোঁ ইয়াতে ফটো উঠিবলৈ, কিন্তু আমাক মানে আমাতকৈ পিছত অহাবোৰে যাই আগে মানে ফটো উঠি আছে। আমাৰ ভয় লাগে ভাঙি পৰে যেতিয়া। বহুত অপেক্ষাৰ পিছত আহি পালোঁ এতিয়া, আৰু ইয়াতে মানুহ নাই। তাৰপিছত আমি এতিয়া মানে ফটো উঠিম আৰু ইয়াতে অলপ। আমি ইয়াতে ফটো উঠা হৈ গ'ল আৰু মানুহ বহুত ভৰ্তি হৈ আছে, সেইকাৰণে এতিয়া ইয়াৰ পৰা যাওঁ আৰু। বহুত বেছি আৰু ভিৰ ইয়াতে ফটো উঠাৰ কাৰণে। আৰু এনে আৰু হেৰিয়ৰ মাজত মানে দিছে অকণমান চৰাই, হাতী, ঘোঁৰা এইবিলাক দেখাইছে ইয়াতে। হৰিণ আছে আৰু কি শিৱাগৰ হৰিণ চাব, এইকে চাই দিয়ক। এতিয়া মানে ইয়াতে দিছে যে হাতী মানুহৰ সংঘাত, আৰু ইয়াতে ভাবি আছোঁ যে চাব পালে ভাল হ'ল হয় আৰু ইয়াতে। চ' ৰখোঁ অকণমান ইয়াতে, চাওঁ দেখাই দিয়ে নেদেখাই। আৰু মানে শ্ব'টো বহুত ভাল লাগে আৰু। নিউজ দেখাইছে, চাওক নিউজ নিউজ নিউজ। সকলোৱে ৰখি আছে মানে হাতী চাবৰ কাৰণে। এয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ দিলীপ ডেকাৰ কাৰিকৰী কৌশলেৰে ভৰপূৰ এক মনোৰম অনুষ্ঠান, হাতী মানুহৰ সংঘাত। হাতী ওলাইছে জীবশ্ৰেষ্ঠৰ ঘৰ, বুজা নাই কিয়? মই জানো তই শুভত ভাঙিছ, নালাগে। আহ উপায় আহ। সেই জীবশ্ৰেষ্ঠ মানৱ শুনিবনে আমাৰ কথা? আমি আপোনালোকৰ ঘৰ ভাঙিলে, ক্ষতিগ্ৰস্ত কৰিলে আপোনালোকৰ ক্ষতি হয়, খং উঠে। কিন্তু আমি এনে কাম কিয় কৰোঁ এবাৰ ভাবি চাইছেনে? আমাৰ বাসস্থান এই অৰণ্য আপোনালোকে জানো নষ্ট কৰা নাই? কিন্তু ক'ত থাকি কি খাম এবাৰ ভাবকচোন। শ্ৰদ্ধাৰ চৰকাৰৰ বৰমূৰীয়াসকল, কিছুমান স্বাৰ্থপৰ মানুহৰ বাবে আমাৰ লগতে আপোনালোকৰ বহুত ক্ষতি হৈছে। আমাক বচাওক আৰু আপোনালোকে শান্তিত থাকক। উভতি যাওঁ বল, উভতি যাওঁ।
যাব অলপ বেলেগ আমি কিবা চাবলৈ যাওঁ গাহৰি খাব নেকি গাহৰি তোমাকে পুতলা নালাগা হৈছে আৰু কি পুতলা কিনা তুমি এটা আছ এনেকৈয়ে ষ্টাৰ্ট হৈ গ'ল মীনা বজাৰখন আৰু ইয়াতে বলকচোন অলপমান মস্তি মজাক ইয়ে চব বলা মই যাই পাওঁ ইয়াতে উঠিবাৰ নাই আমাৰ ৱেটটো বেছি আছে উঠিব মন যায় ইয়াতে কিন্তু মানে ভয় লাগে বাচ্চাবিলাকে ইয়াতে তামাম এনজয় কৰে কি ক'ম আৰু বেলেগ মানে মোৰো মানে ইয়াতে উঠিব মন যায় ইয়াতে বেছি ভয় নালাগে কিন্তু এইবিলাকত ভয় লাগে উঠিব নোৱাৰোঁ এইবিলাকত মই পইচা এনে নাখাওঁ নিজৰ কঁকাল চকাল পৰি কিনে ভাঙবাও ইচ্ছা নাই মোৰ বুজি পাইছ আৰু এতিয়া আমি মানে ফুচকা খাবলৈ আহিছোঁ এয়া আৰু এতিয়া ফুচকা খাওঁ গাইছ ফুচকা মেইন আমাৰ কাৰণে আহিছোঁ আমি ম'ম' খাবলৈ মুনু ম'ম' ফুচকা মেইন জয় কৈ দিয়া জয় ये लो तुम्हारा मोमो आ गया हाँ টেষ্টি হৈছেনে নাই মানে মইতো খাইছোঁ আনি না এতিয়া মই খাইছোঁ টেষ্টি হৈছেনে নাই আপোনালোকক জনাই আছোঁ পূজা বুলি ক'লে মানে জিলাপি মেইন চ মাহৰ জিলাপি অকণমান লৈ লওঁ এতিয়া ইয়াৰ পৰা এতিয়া আমাৰ মানে পূজা চোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাই আছোঁ মায়ে একো খোৱা নাই চ' মাক কিবা এটা খুৱাই লওঁ খুৱাই লৈ কিনে ঘৰলৈ যাওঁ আৰু আমাৰ মাক বোলে লাগে এটা কৰাহী চ' ইয়াতে কৰাহী চাবলৈ আহিছোঁ আৰু এটা পচন্দ হ'ল 100 টকাত এটা সৰু কৰাহী আৰু এতিয়া লৈ লওঁ এইটো মানে লৈ ল'লোঁ মই আৰু আপুনি আহক এয়া খুৰাৰ দোকান এইখন আৰু খুৰাৰ দোকানত বহুত সামগ্ৰী পায় আৰু মানে কাঁহ পিতল কি পায় কৈ দিয়কচোন খুৰা আৰু বাকী ঘৰৰ সামগ্ৰী এভৰিথিং আহিব আপোনালোকে যদি লাগে আপোনালোকক কিবা বস্তু ইয়াতে আৰু খুৰাই কম দামতো বস্তুবিলাক দিয়ে বহুত এইটোৰে বহুত কম দাম ৰাখিছে আমি য'ত দিছোঁ বহুত বেছিয়ে কৈ আছিল মানে চ' খুৰা আহোঁ দিয়ক আৰু এনেকৈয়ে হৈ গ'ল আমাৰ আজিৰ ৰাজচোৱা পাটাচাকুচি আৰু এনেকৈ গান শুনি আমি ৰখি আছোঁ গাড়ী কাষতে যাওঁ নেকি বেছি আছে মই অমলি আৰু গাড়ী ৰখি আহি গ'লোঁ আমি চাহ খাবলৈ এতিয়া গাড়ী নাপাই কিনে ভাগৰ লাগিছে যে আমাৰ সেইকাৰণে আহি গ'লোঁ আমাৰ মাম্মীজিক মানে চাহ খাবৰ কাৰণে মায়ে ভাত ৰন্ধাৰ কথা মাথা মাৰি আছে গাইছ মায়ে মানে মন চন মাৰি আছে তাৰপিছত সুধিলোঁ মানে কিয় মন চন মাৰি আছে মায়ে মানে কৈছে আৰু ঘৰত যে ভাত ৰান্ধিবা নাংগিব আৰু আমি খাম এতিয়া ফুলৰি আৰু চাহ গাখীৰ দিয়া চাহ ঠিক আছে আহি গ'ল এয়া তাইৰ চব আৰু আমাৰ এই পকৰা শেষে হ'ল দিয়ক খাওঁতে আৰু এয়া চাওক আমি গাড়ী নাপালোঁ চ' দেউতাই নিবলৈ আহিলে আমাৰ এয়া বাইকখনেৰে চ' মা আৰু দেউতাই গ'ল আৰু এতিয়া আমি যাম অলপ পিছত আৰু আপোনালোকক মানে কোৱাই হোৱা নাছিলে আমি যেতিয়া চাহ খাই আছিলোঁ দেউতাক ফোন কৰিলোঁ চ' দেউতাই এতিয়া নিবলৈ আহিলে আমি গাড়ী নোপোৱাৰ কাৰণে আৰু এতিয়া দেউতাৰ লগতে যাই আছোঁ দেউতাই আৰু মাক থ'বলৈ গ'ল টিউচকৰ পৰা আৰু আমি বৰ্তমান ইয়াতে আছোঁ মানে আমি দুয়োজনীয়ে বৰ্তমান আছোঁ আৰু আমি দুয়োজনীয়েও যাম আস্তেকৈ ঘৰত দেউতাই মাক থ'বলৈ গৈছে তাৰপিছত আমাক আৰু নিব আহিব মৰম চাওক বাপৰে দেউতাক অপেক্ষা কৰি আছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ভিডিঅ'টো বহুত ফাল্টু হ'ল আৰু অলপমান তামান জমিছে দিয়ক আজি একদম আপোনালোকে সেই জমাটো মানে অনুভৱ নকৰিব ভিডিঅ'ত মানে খণ্ডকৈ মানে ৰেকৰ্ড কৰা গৈছে কিন্তু বহুত বেছিয়ে ভাল লাগিছে মানে আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ যদি ভাল পালে ভিডিঅ'টো চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো চ' বাই চ' গাইজ আহি কিনে একদম বিচনাত পৰি গ'লোঁ আজি মানে ইমান বম ফাল্টু হৈছে
আৰু হাত চাত এতিয়া মানে চাৰি হৈছে যেনেকৈ মানে আইচৰ পৰা ওলোৱাই আৰু কিবা এটা